নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হ'ব হৈছে বেলেগ ধৰণৰ, আজি একো ব্লগ ভিডিঅ' নহয়। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, স্কিপ নকৰাকৈ, তেতিয়াহে গম পাব। আৰু মই কি দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক কৈ আছোঁ। মই আজি দেখুৱাম আপোনালোকক কেনেকৈ গছ কলম কৰে। আৰু এয়া দেখিছে আমাৰ এইডাল হ'ল নেমু গছ। এই গছডাল আমি মানে কলম কৰি ৰুইছিলোঁ। তো এয়া দেখিছে সৰুতে এনেকৈ ফলিছে আৰু গছডাল একেবাৰে মানে সৰু, তথাপিও মানে বহুতে নেমু টেঙা ফুলিছে। আৰু তো এতিয়া আমি কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাম। এয়া দেখিছে এইফালে হ'ল গোবৰ আৰু মাটি, শুকান গোবৰ মানে পথাৰৰ পৰা লৈ আহি এনেকৈ মানে গুড়া কৰি লৈছোঁ মাটিখিনি আৰু গোবৰখিনি। আৰু এনেকৈ কৰি আমি সৰু সৰু গালাচ লৈছোঁ, 4টা গালাচ লৈছোঁ। আৰু এইফালে দেখিছে দালিকেইডাল, এয়া দালিকেইডাল হ'ল কিবা নেমু টেঙাৰ দালি। তো এই দালিকেইডাল অকণমানকৈ কাটি লৈছোঁ আৰু এইখিনি আমি কলম কৰিম। কলম কৰি ৰুলে মানে সোনকালে ফল দিয়ে, সৰুতে ফল দিয়ে। তো সেইকাৰণে আমি এনেকৈ কৰিছোঁ। তো আপোনালোকক শ্বেয়াৰ কৰি আছোঁ, আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই যাব। আৰু যদি ভাল লাগে নিশ্চয় আপোনালোকেও মানে কৰিব পাৰে। একেবাৰে সৰু পদ্ধতিটো একেবাৰে সহজ আৰু ঘৰুৱা পদ্ধতি একো নালাগে ইয়াত। তো এনেকৈ কৰিব পাৰে। আমি কৰি দেখুওৱাৰ কাৰণ হ'ল আমি নিজেও কৰিছোঁ, মানে সেইডাল কলম কৰা মানে নেমু টেঙাই হয়, ফল দিছে এতিয়া সৰুতে। তো সেইকাৰণে আৰু কৰিছোঁ। এয়া হ'ল সৰু নেমু, সেইডাল ডাঙৰ নেমু আছিলে, এইডাল সৰু নেমু লৈ আহিছে হাজবেণ্ডে। তো ইয়াৰ মানে আমি কলম কৰি আপোনালোকৰ আগত দেখুৱাম। আৰু ইয়াতে দেখিছে গোবৰ মাটিখিনি এনেকৈ ভৰাই দি ইয়াতে দালিডাল, নেমু টেঙাৰ দালিডাল কি কৰিলে, এল'ভেৰা, ঘৰৰে এল'ভেৰা আছিলে। তো এল'ভেৰা অকণমান মানে কাটি আনি সৰু সৰুকৈ কাটিছে, 4 টুকুৰামান কৰিছে এল'ভেৰাখিনি। কৰি এনেকৈ দালিডাল অকণমান চেঁচি লৈছে আৰু কটাৰীৰে অকণমান চেঁচি লৈছে। আৰু এল'ভেৰাখিনি এনেকৈ সানি মাটিখিনিত ৰুই দিছে, গোবৰ মাটিখিনিৰ ভিতৰত ৰুই দিছে। আৰু এনেকৈ চাৰিডাল এনেকৈ কৰি ল'ব। আৰু কেনেকৈ কি কৰিব লাগে, কেনেকৈ থ'ব লাগে, কেনেকৈ কি কৰিলে কি হয় দেখি থাকিলেহে ভিডিঅ'টো গম পাব। তো এনেকৈ আৰু এয়া কেইদিন পিছত মানে ওলাব আৰু পাত দালি। তো আপোনালোকক দেখুৱাম যিদিনাখন ওলাব। তো বহুত টাইমটো লাগিবই ন, এদিনতেতো নহ'ব। তো আপোনালোকক যিদিনাখন ওলায় সেইদিনাখন মই সেইটো দেখুৱাম, কেনেকৈ ওলায় বা নোলায় আৰু কেনেকৈ থ'ব লাগে সেইটোও দেখুৱাম। তো এয়া দেখিছে এতিয়া আমি মানে গোটেইখিনি কৰি ল'লোঁ। এয়া হ'ল লাষ্ট 3ডাল কৰিলোঁ, এতিয়া হ'ল লাষ্ট এডাল। এনেকৈ এল'ভেৰাখিনি সানি মাটিখিনিত ভৰাই থ'ব লাগে। আৰু অকণমান পানী দিব লাগে। পানী যিহেতু দৰকাৰ, পানীৰো দৰকাৰ, ৰ'দৰো দৰকাৰ। পানী ৰ'দ নোহোৱাকৈতো এডাল গছ উঠিব নোৱাৰে ন। তো সেইখিনিৰো দৰকাৰ, সেইখিনিও আমি কৰিম, ব্যৱস্থা কৰি আছোঁ। তো আপোনালোকে চাই থাকিলে গম পাব। এতিয়া আমি 4ডাল এনেকৈ কৰিছোঁ। ইফালে দেখিছে প্লাষ্টিক কিবা কিবি লৈ আহিছোঁ। আৰু ইয়াতে মানে পানী মাৰিছে, দেখিছেনে, পানী দিছে মানে এটা কিবা আছে আৰু বটল আছিলে। তো তেনেকৈ মানে অলপকৈ পানী দিছে। পানী বেছি দিব নালাগে, পানী বেছি দিলে সেইটো ইমানো দিব নালাগে যে গছডাল মৰি যাব, এনেকুৱা নহয়। পানী দিব লাগে, অলপ দিব লাগে। আৰু ৰ'দো দিব লাগে, মানে ৰ'দো পাব লাগে। তো এতিয়া গোটেইকেইডাল মানে গছ আৰু গছ এতিয়া হোৱা নাই, দালিকেইডাল মানে এনেকৈ অকণমানকৈ পানী দিছে। পানী দি ভালকৈ তাৰপিছত প্লাষ্টিক কেইখনমান মই আনি দিলোঁ। প্লাষ্টিক কেইখনত কেনেকৈ ক'ত থ'লে কি কৰিলে তো আপোনালোকে চাই থাকিলেহে গম পাব ন। তো চাই থাকক। আৰু এতিয়া গোটেইকেইডাল গছতে মানে এনেকৈ পানী অকণমান দি আছে, বেছিও দিয়া নাই। আৰু গোটেইকেইডালত এনেকৈ দি তাৰপিছত বান্ধি থ'ব প্লাষ্টিকেৰে। আৰু কেনেকৈ বান্ধে, ক'ত থ'ব লাগে, কেনেকৈ কি কৰিব লাগে দেখুৱাম। আৰু এতিয়া গোটেইকেইডাল গছত পানী দি প্লাষ্টিকত বান্ধি থ'ব। আৰু আপোনালোকে নিশ্চয় এইটো পদ্ধতি কৰিব, যদি কৰিব খোজে। একেবাৰে মানে সহজ উপায় আৰু একো নালাগে ইয়াত কৰিবলৈ। ইয়াত দেখিছে প্লাষ্টিক এখন দি এনেকৈ অকণমান ভিতৰতো অকণমান পানী মাৰি দিছে। প্লাষ্টিকখনত এনেকৈ মানে দি বান্ধি থ'ম। আৰু ভিতৰতো অকণমান দিছে, যিহেতু বান্ধি থ'ব লাগিব। তো সেইকাৰণে মানে একেবাৰে পানী অকণমান দি বান্ধিব। আৰু কেনেকৈ বান্ধে দেখুৱাই আছোঁ। ইয়াত দেখিছে মানে প্লাষ্টিকখন ডাঙৰ হ'ব লাগিব, যাতে দালিডাল গোটেইখিনি ঢাক খাই যায়। আৰু আমাৰ ইয়াতে মানে প্লাষ্টিক কেইখন অকণমান সৰু হৈছে। তো মেৰামতি কৰি আছোঁ, কেনেকৈ কি কৰোঁ অকণমান মানে কিবা কৰি ল'ম আৰু কাটি ল'ম। এইডাল ভালকৈ বান্ধিম, তাৰপিছত কেইডাল কাটি ল'ম। আৰু ইয়াত মানে ডাঙৰ প্লাষ্টিক নাই, সেইকাৰণে সৰু যিহেতু, সেইকাৰণে মানে কাটি লৈছোঁ অকণমান দালিডাল। আৰু এয়া দেখিছে এনেকৈ বান্ধি থ'লোঁ, বান্ধি থৈ যাতে মানে বতাহ নাপায়। আৰু এনেকৈ বান্ধি গোটেইকেইডাল এনেকৈ মানে ৰ'দত থ'ব লাগে, যাতে ৰ'দ পায়। আৰু যিদিনাখন ওলাব পাত সেইদিনাখন আপোনালোকক দেখুৱাম। আৰু এয়া দেখিছে এইডাল হ'ল সেই নেমুডাল, আগৰ যিডাল ভিডিঅ'ত মানে আগৰ কিবা দেখাইছিলোঁ সেইডালে
সৰু একেবাৰে সৰু কিন্তু ফল বহুতে ফলিছে আৰু মানে ছাগলীয়ে খাই দিছে কেইটামান খোৱাটো নাই মানে কামুৰি কামুৰি পেলাই দিছে আৰু ইয়াত বহুতে ফলিছে দেখিছে এইটো ডাঙৰ নেমু আৰু সেইটো যিটো ৰুলো সেইটো হ'ল সৰু নেমু যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে কৰিব বিচাৰে এনেকৈ নিশ্চয় কৰিব পাৰে ধন্যবাদ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে